নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই আপোনালোকলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ কোমোৰাৰ লগত হাঁহৰ মাংসৰ জুতি আৰু চেৱা দিয়া বৰা ভাত সকলোৱে জানে ৰেচিপিটো তথাপি মই কেনেকৈনো বনাইছোঁ এবাৰ চাওঁ আহক এতিয়া ইয়া গৰম পানীখিনি উতলিছে উতলি আহোঁতে এতিয়া মই আজি আপোনালোকক প্ৰথমবাৰৰ বাবে চেৱা দিয়া ভাত বনাই দেখুৱাম মই নিজেও আজি প্ৰথম বনাইছোঁ আৰু আনকালে সদায় মোৰ শাহুমায়ে বনায় আজি মই নিজে বনালোঁ যেতিয়া সেইকাৰণে আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ এতিয়া ইয়া বাঁহৰ খৰাহী এটা ইয়াত পাতি লৈছোঁ যাতে কিনাৰেদি এইটো ভাতটো নাযাবৰ কাৰণে কাপোৰখন দি দিছোঁ ইয়াত এইখিনি চাউলখিনি বৰা চাউলখিনি মই কমেও 4 ঘণ্টা তিয়াইছোঁ যিমানে বেছি তিওৱা হয় সিমানে ভাল হয় কোমল হ'ব এতিয়া ঢাকন এখন দি দিছোঁ এতিয়া মাজে মাজে চাওঁ এতিয়া যাওঁ বলক মোৰ অকণমানি বাৰীখনলৈ য'ত মই কোমোৰা কেইজোপা ৰুই থৈছোঁ আহক যে ৰোৱা কোমোৰা হয় ডাঙৰ হ'ল এজোপা নহয় 4জোপা ৰুইছিলোঁ তাৰে লাগিলে আজি সেয়াই কোমোৰা এটা কাটি মই হাঁহৰ লগত বনাম সেইকাৰণে আপোনালোকক দেখাইছোঁ আজি আহক এয়া এয়া কোমোৰাটো কাটি আছোঁ লগত মায়েও সহায় কৰি দিছে কোমোৰাৰ লগত হাঁহৰ জুতিয়ে মিলে এইটো ভাপটো নাযাবৰ কাৰণে এইখন খুবেই দৰকাৰী এই কাপোৰখনেই মেইন এয়া চেৱা দিয়া ভাত ৰেডি এতিয়া মই এইখিনি নমাই থ'ম এতিয়া মই মাংসখিনি বনাই ল'ম 3 তেজপাত দি দিছোঁ নহৰু 1 চামুচ দিছোঁ আদা 1 চামুচ তেলতে হালধি দি দিছোঁ এতিয়া নিমখ দি দিছোঁ এতিয়া এইখিনি ঢাকি দিম মাজত লৰাই দিছোঁ মান ধনিয়া দিওঁ মানে এয়া হাঁহৰ গোটা ভজা দিলা নি নিদিছা আগতে থাকি যোৱা তেলখিনিতে মই আৰু অকণমান তেল দি দিছোঁ তেজপাত দিছোঁ এয়া নহৰু 1 চামুচ এয়া আদা 1 চামুচ এতিয়া হালধি দিছোঁ এতিয়া এইখিনিত কোমোৰা আলু দিম যিহেতু সেইকাৰণে অকণমান সৰহকৈ দি দিছোঁ 1.5 চামুচমান
জিৰা 1 চামুচ আৰু মিট মছলা 1 চামুচ দি মই এইখিনি ৰেডি কৰি ল'ম। এইখিনি দেখিছে, আৰু ৰেড চিলি মই দিয়া নাই, এই দুটাই মই ব্যৱহাৰ কৰোঁ মাংসত। এতিয়া মই তেলতে এইখিনি ৰেডি কৰি লোৱা মছলাখিনি দি দিছোঁ। এতিয়া নিমখ দি দিছোঁ, 2 চামুচে হ'ব। অলপ ডাঙৰ সাইজৰ আলু 4টা কাটি ল'লোঁ। এতিয়া এইখিনি দি দিম। এতিয়া মই কোমোৰাখিনি দি দিম। নমালোঁ। এয়া কেৰাহীৰ পৰা গৰমে গৰমে নমাই হাঁহ কোমোৰাৰ আঞ্জা।